নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভালে। পোনপ্ৰথমে মই সকলোলৈকে ৰঙালী বিহুৰ উপলক্ষ জনাইছোঁ আৰু লগতে যিসকল ছাত্ৰ ছাত্ৰী এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে তেওঁলোকক মোৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। আজি আমাৰ শংকৰদেৱ শিশু নিকেতনত আমি বিহু আদৰণি উৎসৱ অনুষ্ঠান কৰিছোঁ আৰু কিছুমান অনুষ্ঠান মুহূৰ্ত আপোনালোকক দেখাব বিচাৰিছোঁ। আপোনালোকে এইবিলাক বহুত গৱেষণাৰ বিষয়। মাজে মাজে প্ৰশ্ন উত্থাপন হয় যে ঢোলটো আহোমসকল অহাৰ আগতে চুতীয়াসকলৰ হাতত ঢোলটো আছিলে।
তেনেকৈ ইয়ালৈ আহ